তামোলপুৰত অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদ পৰিশ্ৰমৰ মূল্য মাননিৰ সলনি মজুৰি আৰু চৰকাৰী কৰ্মচাৰী স্বীকৃতি প্ৰদানৰ দাবীত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা তামোলপুৰ প্ৰকল্পৰ উদ্যোগত 24-25 আৰু 26 এপ্ৰিলত তামোলপুৰত 3 দিনীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কেইবা শতাধিক অংগনবাড়ী কৰ্মী সহায়িকাৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিশ্ৰমৰ মূল্য মাননি নহয়, মজুৰি দিয়ক, আমাৰ দাবী ন্যায্য দাবী, অসম চৰকাৰ হাই মজুৰি নিদিয়ালৈকে মাহিলী 10,000 টকাকৈ আদায় দিয়ক, অৱসৰী কৰ্মী সহায়িকাক অতি শীঘ্ৰে এককালীন সাহায্য প্ৰদান কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদ কৰি আছোঁ যে আমাৰ 6টা দাবীৰ ওপৰত যদি আমাৰ তাৰমানে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাক চৰকাৰৰ ফালৰ পৰা মজুৰিৰ ক্ষেত্ৰত কোনো আমাক তাৰমানে গণ্য কৰা নাই। অতি খুব কম পইচাতে আমাক বিভিন্ন স্থানত খটুৱাই আছে। বিয়ালৰ পৰা মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা যিকোনো আয়ুষ্মান ভাৰতৰ কাগজ বনোৱা আৰু অৰুণোদয়ত আমাক য'তে পাই ত'তে লৈ যায় চৰকাৰে, কিন্তু সেই তাৰ বিনিময়ত আমাক মজুৰি নিদিয়ে। মাত্ৰ 6,500 টকাৰ আজিকালিৰ পৰিয়াল চলিব নোৱাৰি। সেইকাৰণে আমি আজি এই 3 দিন আমাৰ কাৰ্যসূচী হাতত লৈছোঁ। জংগী আন্দোলন কৰিবলৈ প্ৰস্তুত, আমি সকলোৱে প্ৰস্তুত। যাম, ৰাজপথতো যাম, ঢোল তাল বাজনালৈ সকলোলৈ প্ৰতিবাদ কৰিম। আমি কৰিম। মূলগা বড়ো দেশৰ ছোৱালী, মূলগা বড়োৰ ৰাজ্যৰ কনকলতাৰ ৰাজ্যৰ প্ৰতিবাদ কৰিম। আমাৰ সাহস আছে, কৰিম। ইয়াত প্ৰতিবাদ কৰি আছোঁ অংগনবাড়ী কৰ্মী সহায়িকা সন্থাসকলে, কাৰণ আমি যিখিনি তেখেতসকলৰ পৰা আমি কামৰ কষ্টৰ বিনিময়ত আমি যিখিনি তেখেতসকলৰ পৰা আমি পাব লাগিছিল মজুৰি আমি তেখেতসকলৰ পৰা পোৱা নাই। আমাক সদায় নতুন নতুন কামৰ প্ৰতি আমাক কামত খটুৱাই আছে। আমাক নতুন নতুন কামত তেখেতসকলে যি অৰ্ডাৰ দিয়ে আমি সেই অৰ্ডাৰ পালন কৰি আছোঁ আৰু পালন কৰি থাকিমো। যদি আমাৰ কথা তেখেতসকলে অলপমান সহানুভূতিৰে চাই তেখেতসকলে আমাৰ অলপমান মজুৰি দিয়ক, যদি কমেও বেছি দিব নোৱাৰে 10,000 টকা মাহিলী আমাক দি দিয়ক তেখেতসকলে, আমি তেতিয়া অলপ উৎসাহ পাম, কামৰ প্ৰতি আমি কাম কৰি যাবলৈ উৎসাহ পাম। আমি গোটেইবিলাক মোবাইলৰ পৰা ওজন ভৰোৱাৰ পৰা গোটেইবিলাক কাম, অৰুণোদয়, তাৰপিছত আমি আয়ুষ্মান কাৰ্ডৰ কামো কৰি আছোঁ, চেণ্টাৰ চলাই আছোঁ, আমি PMM ভিউৱাৰ কাম কৰি আছোঁ, আমি তাৰপিছতে ভিলেজ হেল্থৰো কাম কৰি আছোঁ। আমি এই গোটেইবিলাক কামেই আমি কৰিছোঁ তেখেতসকলৰ আদেশ মতে, কিন্তু আমাৰ কথা তেখেতসকলে আমি ইমান দিন ধৰি আন্দোলন কত কিমান কৰিলোঁ, তেখেতসকলে আমাক অলপ মানুহ সহানুভূতিৰে নাচায়। গতিকে আমাৰ অজন্তা নেওগ বাইদেউক আমাক এই অনুৰোধ, তেখেতে যাতে অলপ সহানুভূতিৰে আমাক চাই, আমাক আৰু কামত দিয়ক, আমাক অলপ মজুৰি বঢ়াই দিয়ক। আমি কাম কৰি যাম সুকলমে, আমি উৎসাহেৰে কাম কৰি যাম তেখেতসকলৰ প্ৰতি। গতিকে আমাক অলপ সহানুভূতিৰে আমাক দিয়ক, আৰু যদি এই কথাখিনিও আমাৰ কথাখিনিও যদি তেখেতসকলে অলপ সহানুভূতিৰে নাচায় বা মজুৰি আমাক নিদিয়ে বা বঢ়াই নিদিয়ে, তেতিয়াহ'লে আমি আৰু ইয়াতকৈও বেছি আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছোঁ, জংগী আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছোঁ। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট SN India 24।